আপোনালোকক এটা বস্তু দেখাইছোঁ ৰ'ব। এইখিনি আমি অলপ আগত মানে ইয়াত জুই পুৱাই আছিলোঁ। এইখিনি জুই দিছে, মাতি দিয়াচোন টি টি বুলি আহেনে নাহে। বন্ধুসকল, কি খবৰ? সকলোৱে নিজৰ নিজৰ কমেণ্ট কৰি জনাব। আজি মই কামত নগ'লোঁ, মানে আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশৰ লগতে আমাৰ ঘৰৰ পৰিৱেশ দেখাই আছোঁ। বিশেষ দেখাব লগা একো নাই, তথাপিও মানে আপোনালোকৰ কাৰণে গাঁৱৰ ফিল এটা পাব, মানে ধুনীয়াকৈ দেখাই আছোঁ। সৰু সুৰা আমাৰ ঘৰৰ পৰিৱেশটো, সেইটোকে আপোনালোকে দেখাই আছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল আমাৰ ঘৰৰ পদূলি। এইটো মই ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক। চৌপাশটো অলপ দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ আজি, আৰু পাছফালে দেখাম আপোনালোকক। এইটো হ'ল এয়া ধান আমাৰ উহুৱাই পেলাই মেলি দিছে, মানে চব বেক কৰি দেখাইছোঁ আপোনালোকক। এইটো চাওক, এইটো হ'ল আমাৰ পদূলি। ইয়াত তাঁতি দিয়া হৈ আছে। এইখিনি আজি উহুৱা ধান আজি মেলি দিছে, আজি উহুৱাইছে। এইখিনি উহুৱাই পেলাই মেলি দিছে এইখিনি। এই ৰাস্তাটো যে আমাৰ পদূলিটো আগতে বহুত দ আছিলে, এই খালটোৰ লগত আছিলে, মানে সমান বৰাবৰ আছিলে এইটোৰ লগত। এতিয়া উঠাই দিয়াৰ কাৰণে ভেটিটো লেভেলৰ হৈ গ'ল, আৰু এতিয়া সুবিধা হৈছে। যিহেতু আমাৰ ইয়াত বাৰিষা হয় ন, বাৰিষা হ'লে মানে সোনকালে বুৰ যায় এই ৰাস্তাটো। এতিয়া ধুনীয়া, আৰু এতিয়া সুবিধা হৈছে। মানে সৰু পানী হ'লে মানে সোনকালে বুৰ নাযায়। আগতে মানে অলপ সৰু পানী হোৱাৰ লগতে আমাৰ ইয়াত ৰাস্তাটো এইখিনি বুৰ যায়। মানে পদূলিৰ পৰা আপোনালোকক দেখাই আছোঁ আমাৰ মেইন ৰাস্তাটো। ৰাস্তাটো অলপ বেয়া হৈ গৈছে যেনিবা, মেইন ৰাস্তাটো ইফালে এই পাথৰবিলাক ওলাই গৈছে, অলপ অসুবিধা হয় গাড়ী মটৰ অহা যোৱা। আপোনালোকক দেখাই আছোঁ, আৰু মই পাছফালে সৰুকৈ পুখুৰী এটা আছে, সেইটো দেখাই আছোঁ আপোনালোকক এটা বস্তু দেখাইছোঁ ৰ'ব। এইখিনি আমি অলপ আগত মানে ইয়াত জুই পুৱাই আছিলোঁ। এইখিনি জুই পুৱাই থাকিলে মানে এটা কথাই মনত পৰে, আগতে যেতিয়া আমি সৰু হৈ আছিলোঁ ন, ককা আইতাহঁতৰ লগত যেতিয়া জুই পোৱাৰ মজাটোৱে বেলেগ আছিল। মানে মই বিশেষকৈ আমাৰ দেউতাহঁতৰ মাক দেউতাক, অৰ্থাৎ মোৰ ককা আইতাক দেখা নাপালোঁ, কিন্তু মোৰ মামাহঁতৰ মা ঘৰৰ ককা আইতাক সৰুতে সিহঁতৰ লগত জুই পুৱাই পাইছোঁ বাৰু। সেই ফিল্ডটো বেলেগ আছিল। কিন্তু হ'ল এতিয়া ককা আইতাও নাই, কোনো নাই, মানে এতিয়া ভাল নালাগে মানে ইমান এটা। এতিয়া ককা আইতাৰ লগতে মোৰ মাও নাই এতিয়া বৰ্তমান, ভগৱানে লৈ গ'ল। এতিয়া আপোনালোকে দেখাই আছোঁ আমাৰ পাছফালৰ পৰিৱেশটো, ঘৰৰ পাছফালৰ পৰিৱেশটো। এজনী আমাৰ মোৰ লগত আছে, ডি জে। মই সৰুতে নামটো দিছিলোঁ ইয়াক, ডি জে বুলি পেলাই। ডি জে পাছফালে যাওঁ এতিয়া। আপোনালোকক বেক কৰি মই দেখাই আছোঁ এইটো আমাৰ ঘৰৰ পাছফালে থকা পুখুৰীটো পৰিৱেশ দেখাই আছোঁ চাওক। এইটো হ'ল, এয়া হাঁহ পৰি আছে ইয়াত, পানীত চৰি আছে, সুন্দৰ পৰিৱেশ। এইটো পানীত থকাটো, এইটো আমি মেটেকা আৰু পিট বুলিও কওঁ, কিন্তু আপোনালোকে কি কয় কমেণ্ট কৰি জনাবচোন। সিফালে এযোৰ আছে বাৰু, হাঁহ চৰি আছে। জুম কৰি অলপ দেখাই দিছোঁ আপোনালোকক, কিমান জুম হয় চাওঁ। আহি আছে, দিছে, মাতি দিয়াচোন টি টি বুলি আহেনে নাহে। মাতি হাঁহ দুটা তহঁতৰ আছিলে ন, মাতি দিয়া। তো বন্ধুসকল, আপোনালোকক দেখালোঁ অলপ, আপোনালোকে কেনেকুৱা পালে জনাব। অলপ সৰুকৈ কিবা এটা হেৰি কৰি পেলাই দেখালোঁ আৰু আপোনালোকক। ভিডিঅ'টো, আৰু মই চেনেলটো এইটো কাৰণে খুলিছোঁ, মই যেতিয়া সময় পাম তেতিয়াহে মই ভিডিঅ' কৰিবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কিন্তু মই চেনেলটো এইটো কাৰণে খোলা নাই যে মই কামটো বাদ দি পেলাই ভিডিঅ'কে কৰি ফুৰিম, সেইটো নহয়। মানে আমাৰ কৰ্মই জীৱন ন, কাম কৰি খাবই লাগিব। যিহেতুকে আমি যেতিয়া মই সময় পাম তেতিয়াহে ভিডিঅ' কৰি মানে
আপলোড দিম সেইটো নাভাবিব যে কাম এৰি বোলে ইউটিউব চেনেলটোৰ কাৰণে ভিডিঅ'য়ে কৰি ফুৰিম অ'ত গৈ বোলে ভিডিঅ' বনাই ফুৰিম সেইটো নহয় আপোনালোকে কিবা এটা যদি কৰি আছে সময় উলিয়াই পেলাইহে আপোনালোকে ভিডিঅ' কৰক বা যদি চেনেল খুলি লৈছে মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ ল'ৰাসকলেতো চেনেল খুলি পেলাই যদি ভিডিঅ' কৰি ফুৰে কোনো পেট নভৰে ন ঘৰখন চলাব বা নিজে চলিবৰ কাৰণেতো পইচাৰ প্ৰয়োজনেই হ'ব বা লাগতিয়াল কিছুমান কামৰ কাৰণে পইচা প্ৰয়োজন ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ এইখিনিতে ৰাখোঁ চ' আমাৰ এই ডিজে আছে বাই বাই কৈ দিয়া ডিজে হাই বুলি কৈ দিয়া এবাৰ চ' বন্ধুসকল ৰাখোঁ এতিয়া ভিডিঅ'টো এইখিনিতে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন ইমান এটা ঠিক হোৱা নাই বাৰু চ' বনাবলৈ চেষ্টা কৰি আছোঁ সদায় শিকি আছোঁ তেনেকৈ বনাই যাম আপোনালোকৰ যদি সহায় সহযোগিতা পাওঁ নিশ্চয় ভালকৈ বনাই যাবৰ কাৰণে ট্ৰাই কৰিম